ভাগ্যর পরীক্ষা কার যে কি দেখা হয় তার কোনো নিশ্চয়তা নাই প্রিয়ে। যদি ভাগ্যতে না থাকে হাতলৈ অহা অন্ন নষ্ট হয়। নুবুজিলো স্বামী, আপোনাৰ কথাৰ তাৎপৰ্য ভাঙি পাতি কওঁ সকলোতে। সুখীলা স্বামী, ভিক্ষাৰ বাবে গৈছিলো মই উত্তৰ দিশত। এক গৃহত পাতিছিল উৎসৱ। তাত মই হলো উপস্থিত। ভোজন কৰিবলৈ দিছিল সুস্বাদু ক্ষীৰ। সন্তানৰ কথা চিন্তা কৰি নকৰিলো ভোজন সেই সুমিষ্ট অন্ন। ক্ষীৰৰ পাত্ৰ হাতত লৈ মই গৃহলৈ বুলি হৈছিলো ৰাওনা। কিন্তু কি স্বামী, কিন্তু অকস্মাতে এজন পতিকে বেগেৰে আহি মোক কৰিলে আঘাত। ছিন্ন ভিন্ন হৈ অন্নৰ পাত্ৰ মাটিত হল পতি। ভাগ্যৰ পৰীক্ষা কার যে কি দেখা হয় তার কোনো নিশ্চয়তা নাই প্রিয়ে। যদি ভাগ্যতে না থাকে হাতলৈ অহা অন্ন নষ্ট হয়। নুবুজিলো স্বামী, আপোনাৰ কথাৰ তাৎপৰ্য ভাঙি পাতি কওঁ সকলোতে। সুখীলা স্বামী, ভিক্ষাৰ বাবে গৈছিলো মই উত্তৰ দিশত। এক গৃহত পাতিছিল উৎসৱ। তাত মই হলো উপস্থিত। ভোজন কৰিবলৈ দিছিল সুস্বাদু ক্ষীৰ। সন্তানৰ কথা চিন্তা কৰি নকৰিলো ভোজন সেই সুমিষ্ট অন্ন। ক্ষীৰৰ পাত্ৰ
লৈ মই গৃহলৈ বুলি হৈছিল ৰাওনা কিন্তু কিন্তু কি স্বামী কিন্তু অকস্মাত